নমস্কাৰ আমি আহিছো ৰবাব টেঙাৰ সন্ধানত এয়া ৰবাব টেঙা খাবলৈ মই কথা কৈ থাকিলে আপোনালোকে মাতি এতিয়া ৰবাব টেঙা জোপা পাইছো এইজোপা গছ এওঁলোকে মনে মনে আছে বলা এতিয়া মাতক পাৰিব এতিয়া ৰবাব টেঙা খাম বুলি ভাবিছো আৰু বতৰটো মানে খুব গৰম পৰিছে ন গতিকে ৰবাব টেঙা বিচাৰি বিচাৰি আহি পেলাই আমি পাই গ'লো ৰবাব টেঙা লাগি আছে এয়া আৰু তাৰপৰা আমি 2-3টা মান চুকৈ দিম টেঙা পাৰিবৰ কাৰণে আমি এতিয়া প্ৰস্তুতি চলাম আৰু দেখিছো এই ঘৰ এই মানুহ ঘৰ মানুহ নাই তলা লগোৱা আছে গতিকে আমাৰ কোনো টেনচন নাই একেবাৰে আমি টেনচন লোৱা নাই কিহৰ কাৰণত মানুহ নাই কোৱা কথাই নাই আচলতে কি হ'ল আমি ৰবাব টেঙা পাইছিলো এটা তাৰপিছত আৰু এটা লাগে বুলি আৰু এটা পাৰিলো কিন্তু আৰু দুটা মানে ফ্ৰী যে আহে যে মানে ধৰি লওক কলগেটৰ লগত যে পাৰ্চ ফ্ৰী দিয়ে তেনেকে মানে দুটাৰ লগত আৰু দুটা ফ্ৰী আহিব এটা লগাই দিলো আৰু এতিয়া আমি জলকীয়া চুৰ কৰিম যিহেতু আমি প্ৰথমতে দেখুৱাই আহা তলাটো দেখাইছো জুম কৰি দিছো এপাই তলা লগাই থৈছে গতিকে টেনচন আমি লোৱা নাই আৰু এতিয়া আমি মানে একদম শৈশৱলৈ গুচি গৈছো আমি যেতিয়া পঢ়ি আছিলো ইয়াৰ পৰা আমি জলকীয়া কেইটামান আমি লৈ লৈছো জলকীয়া পৰিণত কেনেকে হয় সেইটো আপোনালোকক দেখুৱাই দিছো এনেকে যদি আপুনি পিটিকি দিব এইটো এনেকে পিটিকি দিব শব্দ এটা কৰিছে যে তাৰমানে ই জ্বলা হৈ গ'ল পুৰত হৈ গ'ল আমি জলকীয়াও চুৰ কৰিলো আমাৰ কলপাতৰ যোগাৰ হৈ গ'ল কলপাতখন টুকুৰা কটাই এখনো পালো আমি আৰু এনেকে পেলাই আমি এতিয়া এয়া আমি গৈ আছো এতিয়া ৰবাব টেঙা খাবৰ কাৰণে আৰু ক'ত খাম তেওঁ দেখুৱাম খাটি জেগা আমি আহি পাই গ'লোহি এইখন চাং আমাক এটা বস্তু প্ৰয়োজন আছে আৰু সেই বস্তুটো হৈছে নিমখ আমি এতিয়া কাটিছো আমাৰ এডাল এক্সপাৰ্ট এয়া টেঙা আমি বখলিয়াই আছো আৰু সকলোকে মোৰ দ্বিতীয়টো ইউটিউব চেনেল জ্যোতি গগনছ লাইফলৈ স্বাগতম জনাইছো আৰু যিসকলে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰিম বুলি সদায় ভাবি থাকে কিন্তু মানে কিবা ৰৈ যায় মানে কোৱা সময়ত গতিকে সেইসকলক অনুৰোধ জনাইছো এনেকৈ আমাক মৰম দিলে আমি আৰু আগলৈ ৰবাব টেঙাৰ উপৰিও আৰু কিবা নেমু হওক কৰ্দৈ হওক বা ঔটেঙা হওক এনেকুৱা ধৰণৰ টেঙাবিলাক কেনেকৈ খাওঁ সেয়াও আপোনালোকক দেখুৱাই থাকিব গতিকে আপোনালোকে খাবলৈ নাপালেও এইবিলাক কেনেকে খায় টেকনিকবিলাক চু কেনেকে কৰিব লাগে সেই টেকনিকবিলাক আপোনালোকে চাই থাকিবলৈ মোৰ ইউটিউব চেনেল জ্যোতি গগনছ লাইফটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব গতিকে খাওঁতকৈ একো চিন্তা নকৰাকৈ খাওঁতকৈ এইটো দবাই দিয়ক আৰু বেল ঘণ্টাটো বজাই দিয়ক এয়া দেৱাশিষক দেখুৱাই দিয়ক এয়া হ'ল উপদেষ্টা আৰু মই হ'ল আয়োজক মণ্ডলী ঘূৰাই দিয়া এয়া হ'ল প্ৰচাৰ সম্পাদক ক'লা জলকীয়া একদম পুৰা গোন্ধ এয়া এইটো কি গোন্ধ ছিঙি আনিছো ন এনে জলকীয়া পৰিমাণটো কমিছে নেকি কমিলে মানে ভোট জলকীয়া দি দিম বুলি ভাবিছো আৰু নালাগে দেই নালাগে মই নোৱাৰো খাব মোক এইফালৰখিনি দিব মানে এনেকুৱা হ'ব লাগে আচলতে এইটো খোৱাৰ পিছত যাতে মুটিলেও মানে পুৰা গোন্ধ কিন্তু সাংঘাতিক আহিছে প্ৰাকৃতিক পৰিৱেশটো দেখুৱাই দিয়া এয়া হ'ল প্ৰাকৃতিক পৰিৱেশ কি ধুনীয়া জেগাত আমি আছো চাৰিওফালে পথাৰ আৰু এইখিনিতে এখন চাং আছে একে লৈ এয়া এনেকে ঈশ্বৰ কৃপাত গোটেইখিনি সহায় দিলো এতিয়া চবৰে জিভাবিলাক কৰি আছে মজা লাগিলে আপোনালোকে এনেকে খাব নোৱাৰিছো আৰু দেই কৃষ্ণ আমি এতিয়া খালো আৰু এয়া এতিয়া হাত পাত ধুই দিলো আৰু এতিয়া যাওঁগৈ আশা ৰাখিছো ভিডিঅ'টো চাই ভাল পালে আৰু কিবা এটা কমেণ্ট কৰিব ভাল লাগিব কমেণ্ট কৰিলে ভৱিষ্যতে আৰু ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ বাই